স্বকীয়তা ভাষাই এখন আটাইতকৈ স্বকীয় বস্তুখিনি ভাষা আৰু ভাষাইহে আচল পৰিচয়। ভাষা নাথাকিলে কোনো জাতি জনগোষ্ঠী কাৰো পৰিচয় নহয়। তাৎপৰ্যপূৰ্ণভাৱে আমাৰ ৰাজ্য চৰকাৰখনেও বিভিন্ন আমাৰ যিবিলাক জনগোষ্ঠীয় বা ৰাষ্ট্ৰীয় ভাষা এই ভাষাসমূহক কিছু পৰিমাণে মুকলি দিবলৈ বা ইয়াৰ জীৱন্ত বুলি ৰাখিবলৈ যি প্ৰচেষ্টা আগবঢ়াইছে নিশ্চিতভাৱে আদৰণীয়। আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদ সদৌ অসম মধ্যমন্ত্ৰী সংস্থাই এই ব্যৱস্থাৱলী আমি নিশ্চিতভাৱে অন্তৰংগভাৱে আন্তৰিকতা মই ধন্যবাদ দিছোঁ আজি এই মঞ্চৰ পৰা। কাৰ্বি সমাজ কাৰ্বি জনজাতিও এক এনেকুৱা এটা জনগোষ্ঠী সকলোখিনি সম্পদ যিটো জাতি অৰ্থনৈতিক সম্পদ সম্পূৰ্ণ আছে, তাৰ পিছত সেই জনগোষ্ঠী এতিয়াও বহুত পিছপৰা। তেওঁলোকৰ ভাষাও বহুত পিছপৰা, তেওঁলোকৰ সংস্কৃতিও বহুত পিছপৰা। গতিকে অসম চৰকাৰৰ সৈতে তেওঁলোকে আলাপ আলোচনা কৰি পেলাই সেই ভাষাটোক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে এটা মাধ্যম খুলি দিয়া হৈছে। সেই মাধ্যমৰ জৰিয়তে কাৰ্বি ভাষাটোক আগলৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। মই তেওঁলোককো আশা কৰিম আমাৰ এই পাহাৰীয়া জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী তেওঁলোকৰ যি ভাষা তেওঁলোকৰ সংস্কৃতি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ ভাল পদক্ষেপ গ্ৰহণ কৰক। জিলা মধ্য ইংৰাজী শিক্ষক সংস্থা তৰফৰ পৰা আজি এই অনুষ্ঠান কিমানত এই ব্যৱস্থাটো তেখেতসকলে গ্ৰহণ কৰিব খোজে তেতিয়াহ'লে সদৌ অসম কৰ্মচাৰী পৰিষদে নিশ্চিতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব, আন্দোলন কৰিব, ধৰ্ণা কাৰ্যসূচী কৰিব। আমি সেই কথাটো ইংৰাজীতে কৈ আহিছোঁ যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদ বহি নাথাকিম। অন্যহাতে আৰু এটা ভাল খবৰ আপোনালোকক দিওঁ, আপোনালোকে এই কামটো ইমিডিয়েট কৰক যে আমাৰ ভাৰতীয় ষ্টেট বেংক বা কেইবাটাও বেংক আছে দেই, আমাৰ এইটো আছে ছাৰ, এইটো পাঞ্জাৱ নেশ্যনেল বেংক আৰু এটা বেংক আৰু দুটামান মই নামটো পাহৰিলোঁ, মই আছে ক'ৰবাত লেখা। এই বেংকসমূহৰ আমাৰ যিটো চেলাৰী একাউণ্ট, আমাৰ ধৰক কিছুমান ঠাইত আমাৰ ষ্টেট বেংকৰ ব্ৰাঞ্চ নাই, তাত বেলেগ একাউণ্ট খুলি আমি চেলাৰী লওঁ। কিন্তু আপোনালোকক নিশ্চিতভাৱে এটা কথা কৈছোঁ, আপোনালোকে সেই বেংকত গৈ আপোনালোকৰ একাউণ্টটো যিটোত আপুনি দৰমহা পাই আছে সেই একাউণ্টটো আপোনাৰ চেলাৰী একাউণ্ট হিচাপে গণ্য কৰিছেনে নাই এই কথাটো আপোনালোকে চাওক। আৰু যদি নাই তেতিয়াহ'লে আপুনি সেই একাউণ্টটো চেলাৰী একাউণ্ট হিচাপে ব্যৱস্থা কৰক। আৰু পাৰিলে আপুনি সেই একাউণ্টটো পাঞ্জাৱ নেশ্যনেল বেংক বা আমাৰ এই চাৰিটা মই দৰকাৰ হ'লে আমাৰ ইংলেণ্ড নামৰ ইয়াত মই দি দিম, মই এছপিখন দি দিম দৰকাৰ হ'লে, মোৰ লগত এছপি আছে, মোৰ ক'ৰবাত বিচাৰিলে পাম মই। ষ্টেট বেংকত যদি নাই তেতিয়াহ'লে ষ্টেট বেংকলৈকে আপোনালোকে ট্ৰান্সফাৰ কৰক। ট্ৰেজাৰী অফিচবিলাকে যিবিলাক সহায় সহযোগ কৰিব লাগে তেখেতসকলে কৰিম বুলি ইতিমধ্যে কথা দিছে। গতিকে চেলাৰী একাউণ্ট কৰক, ইয়াৰ পৰা আমাৰ যথেষ্ট লাভ আছে। বেংকে আমাক ঠগাই আছে বহুত বছৰ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইকাৰণে ধন্যবাদ দিব লাগিব, তেখেতে এইবিলাক খুচৰি কৰ্মচাৰী ট্ৰান্সফাৰ কাৰণে যে এটা সাধাৰণভাৱে এজন কৰ্মচাৰী মই চেলাৰী লৈ আছোঁ, ঢুকালেই তেওঁ 1 লাখ টকা পায় আৰু এক্সিডেণ্টেল বেনিফিট কিবা কিবিৰ কাৰণে 1 কোটি টকালৈকে পোৱাৰ ব্যৱস্থা আছে। আমি সচেতন নহয় কাৰণে আমি নাপাওঁ। গতিকে যিহেতু এইবিলাক ব্যৱস্থা আমি এতিয়া জানিবলৈ ধৰিছোঁ, গতিকে আমি সুবিধা গ্ৰহণ কৰিম আৰু চৰকাৰে এই ক্ষেত্ৰত আমাক যিমানখিনি সহায় সহযোগ কৰিব লাগে চবখিনি সহায় কৰিব। ইতিমধ্যে আমাক মাতি দিছে বিত্ত বিভাগৰ আমাৰ বৰপৰীয়া বিষয়াবিলাকে, যিবিলাক আমাৰ IAS অফিচাৰ তেখেতসকলে কাম কৰি আছে, বিত্ত বিভাগৰ কমিশ্যনাৰ ছেক্ৰেটাৰী এইবিলাকে মাতি দিছে আমাক কৰিবলৈ। ঠিক কৈছে যে Shiva Name Jage
সকলোখিনি সম্পদ যিটো জাতীয় ঐতিহ্য সম্পদ সম্পূৰ্ণ আছে তাৰ পিছত সেই জনগোষ্ঠী এতিয়াও বহুত পিছপৰা তেওঁলোকৰ ভাষাও বহুত পিছপৰা তেওঁলোকৰ সংস্কৃতিও বহুত পিছপৰা গতিকে অসম চৰকাৰৰ সৈতে তেওঁলোকে আলাপ আলোচনা কৰি পেলাই সেই ভাষাটো প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে এটা মাধ্যম খুলি দিয়া হৈছে সেই মাধ্যমৰ জৰিয়তে কাৰ্বি ভাষাটোক আগলৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে মই তেওঁলোককো আশা কৰিম আমাৰ এই পাহাৰীয়া জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী তেওঁলোকৰ যি ভাষা তেওঁলোকৰ সংস্কৃতি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ ভাল পদক্ষেপ গ্ৰহণ কৰক Pinike nilitum dak Rangkerongpi ME School di Kreng West Karbi Anglong West Karbi Anglong District ME Teacher Association lasu kimia committee semike de lasi pini lasu semike deng pen bangke nilitum West Karbi Anglong District ME Teacher Association raisi registered association lo under All Assam ME Teacher Association lasi nilitum ME Teacher Association along keduan West Karbi Anglong kado kawe keduan a teachers Karbi language teacher pen tenglok la pen forward la kado kawe tenglong same teachers la school along tima kesung siksak la pen ili tuma fan authority satun ya ke bangke pensioner atun panon mate salaria panon kapre la dak teachers atun pan kapasik saklu parmana kan asi lahai itu kacedan je pan pulut itu unity dunai aso unity dunan pulut itu institution nang kok nasi institution intang ti pulut lahai kisuman homoisa ka directly ke government kan palinu through institution municipal nei la suppose itu West Karbi Anglong ME Teacher Association la chingrum nai pulo la chingrum pen itu 25 May 2025 bakri pangjang conference dolo aso conference ateng kan si ni pan mai pot pinang kilo la na pini mai pot deng pen pini la di Kreng Rangkerongpi ME School along nili presiden lapen mudu Sundar Giri alang le yang sekretari aku deng situ pini sini tulo lapen aso semike deng along All Assam Karmosari Porishad a presiden akeh di pensorma lapen alang le ke presiden lo All Assam ME Teacher Association presiden lo la alang le pensi di tempat ini dak Rangkerongpi ME School lo semi nampa di pinian West Karbi Anglong provincialize bangke niltum 89 school do lapen government na bangke sari 4 mane total 89 4 pulote 93 long niltum kaddo kabino nakimi appointment kaddo pen more than 500 teachers do lo lapen recognized school teltum 110 more than 110 do alang tulong ka ICC long bangpo bangtrok na sondo kasi nona bangke nilima tha bangke recognized provincialized kaddo kawe celang pet kasi itu misi unity do ko lapen kaddo kawe kisung ke boy mada pura pet apa se cingbai cing sai pen sorkara long itum cingbai cing sai pen sorkara long alang lituma problem la pen lituma problem same united dulu pulote itum pan bang sorkar tanang lang ko la pen kaddo kawe homo santa pakai sung ke boy anta menang nang lapo so alam le itum cingbai pot si ansu se da non itum ke jaga bang ke amena long masih sekolah long amena question pen masih purikha ta padu nasi nona bangke niltum kacamata bangke summitive first summitive la pen second summitive la ke number tharu si pina kapot nasi la ke September check lo sidoi ala ke half yearly pulo first amage amen lar dadlo non mage summitive assessment tu sipu la second summitive bangke March check lo sidu ala ke annual song lo nasi la bangke isi number tharu si question bangke isi school long bangke langsung kiprina pa subidha we alang itu mini sisi school long pen suri si bate haru ke pola am se india di teacher satu laku tipi hal suri nasi institution men claim pula alang tu joy ke pen isia inudo sumara fan pen in koi all subject lah la long lock ta hai jon ti as a whole claim lo pula nasi isi itu maka question ta isi uniformity do po la pen lesson based than long po la ka teacher adak che than mare long le lo la so fan si tu non authority fan ching mai dam ni la so fan ta tu kama thadu la pinia ME School ME Teacher Association